Hello friend, welcome back to my YouTube channel Contra Home. Friend, আজি আমি এটা নতুন টপিক ষ্টাৰ্ট কৰিম যোনটো হৈছে টাইম এণ্ড ৱৰ্ক। টাইম এণ্ড ৱৰ্ক আৰম্ভ কৰাৰ আগত আমি এটা বস্তু জানিব লাগিব, টাইম এণ্ড ৱৰ্কৰ ফৰ্মুলাটো জানি ল'ব লাগিব, যোনটো হৈছে টাইম ইনটু ইফিচিয়েঞ্চি ইকুৱেল টু ৱৰ্ক। ঠিক আছে, মানে টি ইনটু ই মানে টাইম ইনটু ইফিচিয়েঞ্চি ইকুৱেল টু ৱৰ্ক। ঠিক তেনেকৈ আমাক জেনেৰেলি ইয়াত টাইম উলিয়াব দিয়া থাকে, টাইম উলিয়াবলৈ কয় এক্সামত। তো তাৰ কাৰণে আমি কি কৰিম, টোটেল ৱৰ্কক আমি ইফিচিয়েঞ্চিৰে ভাগ কৰি দিম। ঠিক তেনেকৈ যদি আমাক ইফিচিয়েঞ্চি উলিয়াব দিয়ে তেওঁ টোটেল ৱৰ্কক আমি কি কৰিম, টাইমেৰে ভাগ কৰি দিম। এইটো আমাৰ ফৰ্মুলা। তো আমি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। তো আমি আৰম্ভ কৰিম কুৱেশ্যনখিনি। কুৱেশ্যনবোৰ ইজি আছে। প্ৰথম আমি এটা টাইপ ৱাইজ কৰি যাম। তো ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, P and Q can complete a work in 40 days and 60 days respectively. In how many days will they together complete the work? তো এইটো আমি কি কৰিম, LCM লৈ কৰিম। ইয়াত আৰু এটা কথা, LCM ওলাব লাগে। মই দেখাই দিছোঁ LCMটো কেনেকৈ ওলায়। ধৰক 40 আৰু 60ৰ LCM উলিয়াব লাগে। তো 40 আৰু 60 LCM ওলাব, ধৰক কিহেদি কৰিম, এই দুটা সংখ্যা কিহেদি যাব, আমাৰ 20এদি যাব। 20এদি ইয়াক ভাগ কৰিম, 20এৰে দুবাৰ যাব, 20এৰে তিনিবাৰ যাব। এই 2 আৰু 3ক এতিয়া আৰু নাযায়। তো কিমান হ'ব আমাৰ LCM, 20 দুগুণ 40, 40 তিনিগুণ কিমান হ'ব 40 ইনটু 3 কিমান হ'ব 120। আমি LCM 120 পাম। তো আমি ইয়াত LCM লৈ কৰিম, কেনেকৈ কৰিম চাওক। ইয়াত আমাক কৈছে পি নামৰ এটা মানুহ আছে, যোনে কামটো কিমান দিনত কৰে বুলি কৈছে, 40 ডেইজ। পিয়ে 40 ডেইজত কৰে। কিউৱে কিমান দিনত কৰে, 60 ডেইজত। এতিয়া আমাৰ এইটো হৈছে, মই ডিটেইলছত কৰি দিওঁ চাব হা, আপোনাৰ বুজি পাবলৈ সুবিধা হ'ব। তো পি ইকুৱেল টু কিমানত কৰে, 40 ডেইজ, আৰু কিউৱে কিমানত কৰে, 60 ডেইজ হ'ল। তো ইহঁত দুটাৰ আমি কি ল'ব লাগিব, টোটেল ৱৰ্ক ল'ব লাগিব। টোটেল ৱৰ্কটো সদায় কি হয়, ইহঁত দুটাৰ LCM হ'ব। LCM আমি এইমাত্ৰ ওলাইছিলোঁ, কিমান আছিলে 120 টোটেল ৱৰ্ক। এতিয়া ইফিচিয়েঞ্চি উলিয়াবলৈ হ'লে আমাৰ ইফিচিয়েঞ্চি আমি পাইছিলোঁ কি, টোটেল ৱৰ্ক ডিভাইডেড বাই কি, টাইম। তো আমি পিৰ ইফিচিয়েঞ্চি উলিয়াম। পিৰ ইফিচিয়েঞ্চি কিমান হ'ব, 120ক আমি 40ৰে ডিভাইড কৰিম, কিমান আহিব, 120ক যদি আমি 40ৰে ডিভাইড কৰোঁ আহিব 3। ঠিক তেনেকৈ কিউৰ ইফিচিয়েঞ্চি কিমান হ'ব, 120 ডিভাইডেড বাই 60, তো কিমান আহিব 2। তো এইকেইটা হৈছে ইফিচিয়েঞ্চি সিহঁতৰ, এইটো হৈছে ইফিচিয়েঞ্চি। মানে পিয়ে এদিনত 3টা কাম কৰে আৰু কিউৱে এদিনত 2টা কাম কৰে। ঠিক আছে। তো আমাৰ কুৱেশ্যনটোত কি কৈছে, ইন হাউ মেনি ডেইজ উইল দে টুগেডাৰ কমপ্লিট দ্য ৱৰ্ক। সিহঁত দুজনে মিলি গোটেই কামটো কিমান দিনত কমপ্লিট কৰিব বুলি কৈছে। আমাৰ টোটেল কাম আছে কিমান, 120, মানে 120টা কাম আছে। পিয়ে কৰে কিমান, 3টা, কিউৱে কৰে কিমান, 2টা। দুটাই মিলি যেতিয়া কৰিব, দুটাই মিলি 5টা কাম কৰিব এদিনত। তো এদিনত যদি দুটাই 5টা কাম কৰে, এদিনত দুটাই মিলি যেতিয়া 5টা কাম কৰিব, তেতিয়া সিহঁতক 120টা কাম কৰিবলৈ কিমান দিন লাগিব, 5এৰে ইয়াক আমি কি কৰিম, ভাগ কৰি দিম। তো এই 5এৰে হৰণ কৰা মই ট্ৰিক এটা শিকাইছিলোঁ। এতিয়া 0ৰ এই ওপৰৰ যোনটো আছে, এইটোৱে আমি কি কৰি দিব লাগিব, ডাবল কৰি দিলে হ'ল। 0, 2 ডাবল 4,
1ৰ ডাবল কিমান 2 তো 5 আছে যেহেতু পয়েন্ট এটাত আহি যাব কিমান হ'ব 24 তো 24 ডেজ হ'ব অপশন কি হ'ব এ ঠিক আছে নেক্সট কোৱেশ্চনটো চাম এতিয়া আমি Akhil can complete a piece of work 24 days আমি এটা লগে লগে কৰি যাম হা Akhile কিমান দিনত কৰে ধৰক Akhil এ কে ধৰিছো Akhile 24 ডেজত কৰে Siam can complete the same piece of work in 12 days Siame ধৰক কিমানত কৰে 12 দিনত তো হিহঁতৰ টোটাল কামটো কি হ'ব হিহঁতৰ এলসিএম হ'ব 12 আৰু 24 ৰ এলসিএম কিমান হ'ব 12 আৰু 24 ৰ এলসিএম হ'ব 24 কাৰণ 12 ৰে 24ক যাব 24 ৰো 24ক যাবই আৰু হিহঁতৰ এফিচিয়েন্সি উলিয়াই লম কিমান 24 ৰে 24ক কেইবাৰ যাব এবাৰ 12 ৰে 24ক দুবাৰ তো হিহঁতৰ এফিচিয়েন্সি ওলাই গ'ল অখিলে কৰিব এদিনত এটা কাম আৰু অখিলে এদিনত এটা কাম আৰু সিয়ামে এদিনত দুটা কাম তো if both of them work together in how many days can they complete the same piece of work তো দুজনে মিলি কিমান দিনৰ কামটো কৰিব ইয়াত আমাক কৈছে টোটাল কাম আমাৰ কিমান আছে 24 দুটাই মিলি তিনটাকে কাম কৰিব দিনত 3 তো কিমান হ'ব 8 days অপশন কি হ'ব বি নেক্সট চাম আমি এতিয়া নেক্সট কি কৈছে in a factory a piece of work is completed by Sita in 20 days while Geeta can finish it 30 days মানে কৈছে এটা ফ্যাক্টৰীত এটা কাম Sita নামৰ ছোৱালীজনী কিমান দিনত কৰে 20 দিনত আৰু গীতাই হেতু কাম কিমান দিনত কৰে 30 দিনত the factory manager has to complete the work as soon as possible and so he orders Sita and Geeta to work together মানে হিহঁত দুটা কি ক'লে লাষ্টত একেলগে কাম কৰিব দিলে how many days will they take to complete the work আৰু হিহঁতে একেলগে কৰিলে কামটো কিমান দিনত কমপ্লিট হ'ব আমাক হেতু খুদিছে সেম সিম্পল Sita কিমান দিনত কৰে আমি লৈ লৈছো Sita ধৰক Sita কৰে 20 দিনত আৰু গীতাই কৰে কিমান দিনত 30 দিনত Sita 20 দিনত গীতাই 30 দিনত টোটাল কাম কিমান হ'ব হিহঁতৰ 60 এলসিএম কিমান হ'ব হিহঁতৰ 60 16 20 হিহঁতৰ এফিচিয়েন্সি লিমিটিয়া এফিচিয়েন্সি কিমান হ'ব 20 ৰে 60 কৰিলে 3 30 ৰে 20 60 কৰিলে 2 মানে Sitaৰ এফিচিয়েন্সি 3 আৰু গীতাৰ এফিচিয়েন্সি কিমান 2 মানে Sitaই তিনটা কাম কৰিব আৰু গীতাই দুটা কাম কৰিব দিনত তো হিহঁত দুটাই মিলি কিমানটা কাম কৰিব বুলি কৈছে তো টোটাল কাম আছে আমাৰ 60 হিহঁত দুটাই মিলি কৰিব কিমান এদিনত 5টা কাম তো 5 এৰে আমি টোটাল কামক যদি আমি ভাগ কৰি দিও তো কি আৰু কিমান দিন লাগিব আমি পাই যাম তো 5 এৰে 60 কৰিলে কিমান হ'ব 12 days তো অপশন কোনটো হ'ব আমাৰ সি ঠিক আছে তো সিম্পল আছে ম্যাথছ পুৰা একদম ইজি হয় আমি শৰ্টত কৰিব ট্রাই কৰিম ঠিক আছে নেক্সট ইয়াত এটা কৈছে ইয়াত ফ্ৰেকশনত দিয়া থাকে ফ্ৰেকশনত দিলে ইমান ভয় খাব নালাগে একদম ইজি হয় এইটো বস্তু চালে হ'ল P can complete 1/5 of work in 12 days মানে কি কৈছে ইয়াত মই বুজাই দিছো P এ এটা কাম কৰে কিমান দিনত 1/5 work মানে 1/5 work কৰে কিমান দিনত হি 12 days তো এনেকে উলিয়াব এনেকে যদি দিয়া থাকে আমি তাক একদম ইজি কৰি লব পাৰো এটা ধৰক 1/5 work মানে কি 5টাৰ এটা কাম এই এটা কামটো হি কিমান দিনত কৰে 12 দিনত কৰে ঠিক আছে তো এটা কাম যদি হি 12 দিনত কৰে তো এই 5টা কাম কৰিবলৈ তাৰ কিমান দিন লাগিব 60টা দিন মানে 1/5 of work মানে টোটাল ওয়ার্কৰ ধৰক টোটাল ওয়ার্কৰ 5টা আছিল ঠিক আছে টোটাল ওয়ার্ক 5টা আছিল তাৰে 5টাৰ এটা ওয়ার্ক কৰিবলৈ তাক সময় লাগে কিমান 12 দিন যদি এটা
এটা কাম কৰিবলৈ তাক 12 দিন লাগে তো 5টা কাম কৰিবলৈ কিমান দিন লাগিব 60 দিন কাৰণ তাৰ মুঠ কেইটা কাম আছিলে 5টা কাম ন 5টা কাম কৰিবলৈ তাক সময় লাগিব কিমান 60 দিন তো এই ফ্ৰেকশ্যনটো আমি হেৰিলৈ মানে টোটেল কামটো তাৰ উলিয়াই ল'ব লাগিব তো ইয়াত মই কৰি দিছোঁ চাওক একদম সিম্পল পি দিয়া আছে পি ধৰক আৰু এটা যদি এনেকৈ যদি খেলি মেলি লাগে এনেকৈও কৰিব পাৰে ধৰক এই তলৰটো ইয়াৰ লগত পূৰণ কৰি দিব কিমান হ'ব 5 12 গুণ 60 আৰু এই ওপৰটো দি কি কৰি দিব লাগে তাক ভাগ কৰি দিব লাগে ওপৰটো দি তাক ভাগ কৰি দিলে তো 5 12 গুণ 60 60 হৰণ 1 কিমান হ'ব 60 হ'ব তো পি ৰ কিমান দিন লাগিব 60 ডেজ ঠিক আছে আৰু ঠিক তেনেকৈ কিউ এ কিমান দিন লাগে আমি 6টো ইয়াৰ লগত পূৰণ কৰি দিম 6 8 গুণ কিমান হ'ব 48 আৰু একেৰে তাক কি কৰি দিম হৰণ কৰি দিম তো ইয়াত কিমান হ'ব কিউ 48 ডেজ ঠিক আছে তো ইয়াৰ আমি টোটেল কাম উলিয়াম টোটেল কামৰ কাৰণে কি এলচিএম ল'ব লাগিব এলচিএম ল'বলৈ হ'লে আমি কি কৰিম 12ৰে 12 5 গুণ 60 12 4 গুণ 48 তো কিমান হ'ব আমাৰ 4 5 গুণ 20 20 12 গুণ কিমান হ'ব 240 240 হ'ব সিহঁতৰ কি হ'ব টোটেল ৱৰ্ক তো ইয়াত কিমান আহিব 60ৰে কিমান বাৰ যাব 4 বাৰ যাব 48ৰে কিমান যাব 12 4 গুণ 48 5 বাৰ যাব হৈ গ'ল আমাক ইয়াত কি ওলাইছে ইন হাউ মেনি ডেজ কেন বোথ পি এণ্ড কিউ টুগেডাৰ কমপ্লিট দ্য ৱৰ্ক দুজনে মিলি কামটো কিমান দিনত কৰিব তাকে উলিয়াব দিছে তো 240 আছিল সিহঁতৰ টোটেল কাম দুজনে মিলি কিমান কৰিব বুলি কৈছে এটা পি এ কৰে 4টা কাম এদিনত কিউ এ কৰে 5টা কাম টোটেল 9টা কাম হ'ব দুজনে মিলি 9টা কাম কৰিব এদিনত তো 9ৰে এক ভাগ কৰি দিম কটাকটি কৰিম কিমান যাব 3 3 গুণ 9 3 8 গুণ 24 80 তো 80 আমি কি কৰিম 80 ডিভাইডেড বাই 3 3 2 গুণ 6 থাকিল 2 0 3 6 গুণ 18 থাকিল কিমান 2 মানে 26 হ'ল 2/3 আহিব তো অপশ্যন কোনটো আছে আমাৰ অপশ্যন এ একদম ইজি আছিলে নেক্সট এতিয়া যাওঁ আমি নেক্সট কি কৈছে A can complete 1/3 of work in 7 days and B can complete 2/7 of the same work in 10 days. Simple আমি A ৰ টোটেল কামটো A গোটেই কামটো কিমান দিনত কৰে উলিয়াই ল'ম তো ইয়াৰ কাৰণে কি কৰিম আমি তলৰটোৰ লগত মাল্টিপ্লাই কৰি দিম 3 7 কিমান হ'ব 21 A ৰ কিমান দিন লাগে 21 দিন মানে 3ৰে এক পূৰণ কৰি দিলে হ'ল আৰু একেৰে ওপৰটো দি কি কৰি দিব লাগে হৰণ কৰি দিব লাগে ঠিক তেনেকৈ বি এ কিমান দিনত কৰে সেইটো লাগিব আমাক বি এ 7 10 গুণ কিমান হ'ব 70 70ক আমি এই 2ৰে কিমান কৰি দিম ভাগ কৰি দিম তো 70 ডিভাইডেড বাই 2 ইকুৱেল টু কিমান হ'ব 35 তো বি লাগিব 35 ডেজ তো এই দুটাৰ আমি টোটেল কাম উলিয়াম মানে এলচিএম ল'ম তো এলচিএম ল'বলৈ আমাক লাগিব কিমান এলচিএম হ'ব 7 3 গুণ 21 7 5 গুণ 35 তো কিমান হ'ব 7 3 গুণ 21 5 গুণ কিমান হ'ব 105 তো 105 হ'ব সিহঁতৰ টোটেল ৱৰ্ক তো ইয়াৰ 105 এতিয়া ইয়াৰ ইফিচিয়েঞ্চি উলিয়াম এৰ ইফিচিয়েঞ্চি কিমান হ'ব এৰ ইফিচিয়েঞ্চি 21ৰে কিমান বাৰ যাব 5 বাৰ আৰু ই 35ৰে কিমান যাব বিৰে 35 ডিভাইডেড বাই 1 35ৰে 105ক আমি ডিভাইড কৰিলে কিমান হ'ব 7 5 3 বাৰ যাব 3 বাৰ যাব এতিয়া আমাক কি কৈছে ইন হাউ মেনি ডেজ কেন বোথ এ এণ্ড বি টুগেডাৰ কমপ্লিট দ্য ৱৰ্ক মানে দুটাই মিলি কামটো কিমান দিনত কৰিব বুলি কৈছে তো 105টা ৱৰ্ক আছে টোটেল ৱৰ্ক তাৰ দুটাই মিলি কৰিব এদিনত 8টা কাম
তো 8 ডিভাইড কৰিম কিমান হ'ব ইয়াত 105 ডিভাইডেড বাই 8 8 গুণ 8 2 থাকিব 5 আহি গ'ল 8 3 গুণ 24 থাকিলে কিমান 1 মানে এনসাৰ আহিব আমাৰ কিমান 13 হোল কিমান আহিব আমাৰ 1 মিনিট 13 হোল 1/8 অপশন কোনটো আহিব আমাৰ সি অপশন সি আমাৰ কাৰেক্ট এনসাৰ ঠিক তেনেকৈ ফ্ৰেন্ড এইটো এটা নেক্সট কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো এইটো পাৰিলে কৰিব আৰু কমেন্টত আমাক এনসাৰটো জনাব কিমান হয় মই অলপ বুজাই দিছো A can do it on 20% of work 20% মানে কি কৈছে 20% আমি ফ্ৰেকশনাল লৈ গলে হল 20/100 তো 20 এৰে এবাৰ 20 এৰে কিয়নো 5 বাৰ তো 1/5 of work 1/5 of work কিমান 7 days মানে কি কৰিব লাগিব 5 7 গুণ 35 ডিভাইডেড a তো ইকুৱেল কিমান লৈ যাব 35 তো a কিমান দিন লাগে গোটে কামটো কৰিবলৈ 35 দিন ঠিক তেনেকৈ 25 অৰটো উলিয়াই ল'ব লাগিব 25 অৰটো আমি কি কৰিব লাগিব ফ্ৰেকশন ভ্যালু লৈ যাব লাগিব তো 1/4 হ'ব 25 এৰে এবাৰ 25 এৰে 4 বাৰ তো ঠিক তেনেকৈ তো কৰিলে হয় একদম ইজি ঠিক আছে ফ্ৰেন্ড আজিলৈ ইমান যদি আমাৰ ভিডিওটো ভাল লাগে তো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰিব নাপাহৰিব থ্যাংক ইউ